students, আজিৰ আমাৰ ভিডিঅ'টোত আজি আমি শিকিম কুলম্বছ ল 1 কুলম্ব চাৰ্জ কেনেকৈ ডিফাইন কৰিব পাৰি তাৰ পাছত আমি শিকিম এবসলিউট পাৰমিটিভিটি আৰু ৰিলেটিভ পাৰমিটিভিটি কি হয় তাৰ পাছত আমাৰ আহিব কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম আৰু তাৰ পাছত আমি কম্পেয়াৰ কৰিম যে কুলম্বছ ল আৰু গ্ৰেভিটেশনাল ফোর্স বা কুলম্ব ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্সৰ মাজৰ ডিফাৰেন্স কি বা ইয়াৰ মাজৰ যেটো কানেকশন এই কানেকশনটো কি হয় ঠিক আছে তেনেহলে আমি আৰম্ভ কৰো প্ৰথম আহিলে আমাৰ কুলম্বছ ল মানে কি হয় ল মানে এটা বিধি হয় হয়নে ল মানে বিধি আৰু কুলম্ব কোন হয় কুলম্ব আসলতে এজন মানুহৰ নাম হয় কুলম্ব আসল নামটো হ'ল যে চাৰ্লছ আগস্টিন কুলম্ব তেওঁ এজন ফ্ৰেঞ্চ ফিজিচিষ্ট হয় তেওঁ কি কৰিছিলে তেওঁ প্ৰথম তেওঁ ল উলিওৱা নাছিলে তেওঁ প্ৰথমতে তেওঁ এটা যন্ত্ৰ সৃষ্টি কৰিছিলে যন্ত্ৰ বনাইছিলে আৱিষ্কাৰ কৰিছিলে যন্ত্ৰটোৰ নাম আছিল টৰছন বেলেন্স এই টৰছন বেলেন্স মানে কি টৰছন বেলেন্সৰ কাম কি টৰছন বেলেন্সে কি কৰিছিলে যে টৰছন বেলেন্সৰ সহায়ত কিছুমান চাৰ্জ অবজেক্টৰ চাৰ্জ বডিৰ আমি কি কৰিব পাৰো যদি ওচৰত ৰাখি দিও টৰছন বেলেন্সৰ ওচৰত তেতিয়া কি হয় হেতৰ মাজত যেটো ফোর্স সৃষ্টি হয় যেটো বল সৃষ্টি হয় এই বলটো মানে কি কৰিব পাৰিছিলে টৰছন বেলেন্সে কাউন্ট কৰিব পাৰিছিলে জুখিব পাৰিছিলে বলটো কিমান ফোর্স হয় এটো জুখিব পাৰিছিলে তারা বিভিন্ন ধৰণৰ চাৰ্জ অবজেক্টৰ ফোর্স জুখিব পাৰিছিলে টৰছন বেলেন্সৰ সহায়ত তেতিয়া কি হৈছিলে কুলম্বে সেই ফোর্সবোৰ জুখি থাকোতে কুলম্বে এটা বস্তু অবজাৰ্ভ কৰিলে কি অবজাৰ্ভ কৰিলে এটা বস্তু লক্ষ্য কৰিলে যে দেখিলে যে হিয়তৰ মাজত কি হয় এতিয়া আমি ধৰিলো দুটা চাৰ্জ আছে কুলম্বে কি অবজাৰ্ভ কৰিছে আমি চাও কুলম্বে অবজাৰ্ভ কৰিছে যে দুটা চাৰ্জ এনেকে আছে আমি কলো যে এই দুটা চাৰ্জৰ কোৱান্টিটিটো আমি কলো q1 আৰু এফালে আমি কলো q2 ঠিক আছে ইহতৰ মাজত এটা ডিসটেন্স অফ সেপাৰেশন হয়নে এটা মাজত এটা দূৰত্ব আছে ইয়াৰ পৰা ইয়ালৈ এটা ডিসটেন্স আছে সেই ডিসটেন্সটো আমি কলো r বুলি ঠিক আছে তেনেহলে কুলম্বে দেখিলে যে যেটো ফোর্স ইহতৰ মাজত হয় ইহতৰ মাজত যেটো ফোর্স হয় সেই ফোর্সটো সদায় কি হয় ফোর্সটো কি হয় সদায় প্ৰপৰ্চনেল হয় কাৰ লগত এই চাৰ্জ দুটাৰ মাল্টিপ্লাই কৰিলে যেটো হয় হেটো লগত তাৰ মানে আমি কি বুলি কম q1 * q2 লগত ডাইৰেক্টলি প্ৰপৰ্চনেল হয় দেখিছা নে ডাইৰেক্টলি প্ৰপৰ্চনেল হৈছে আৰু এটা বস্তু কুলম্বে দেখিলে যে এই ফোর্সটো কি হয় কমি যায় কেতিয়া কমি যায় যেতিয়া r টো ইনক্ৰিজ হৈ যায় তাৰ মানে ফোর্স আৰু r ৰ লগত যেটো ৰিলেশন হেতু কি হ'ব ইনভাৰ্সলি প্ৰপৰ্চনেল হয় নে যেহেতু কি হৈছে r টো বঢ়ালে ফোর্সটো কমি যায় তেনে আমি কম যে 1/r কিন্তু r টো এইটো r ৰ লগত নহয় অকল r নহয় কি হৈছে r ৰ স্কয়াৰৰ লগত সেইকাৰণে আমি লিখিম r স্কয়াৰ বুলি ঠিক আছে তেনে সোৱা এই প্ৰপৰ্চনেলিটি বস্তুটো কি হয় আসলতে আমি যদি চাও প্ৰপৰ্চনেলিটিটো তোমালোকে মন কৰাচোন প্ৰপৰ্চনেলিটিৰ একচুৱেল মিনিং কি হয় আমি ইয়াত বুজি পাম এতিয়া তোমালোকে হয়তো এটো সাধাৰণতে কিতাপত নোপোৱা এই বস্তুটো ঠিক আছে তেনে সোৱা প্ৰপৰ্চনেলিটি বুলি আমি ক'লে কি বুজো তোমালোকে মন কৰাচোন 1 * 2 কিমান হয় আমি জানো যে 1 * 2 2 ঠিক সেইদৰে আমি আৰু এটা কৰি চাওচোন 2 * 2 কি হ'ব 4 ঠিক সেইদৰে 3 * 2 কি পাম আমি পাম 6 ঠিক সেইদৰে আমি যদি আকৌ চাও 4 * 2 আমি পাম 8 তেনেহলে এইদৰে আমি গৈ থাকিব পাৰিম মানে 5 * 2 6 * 2 এনেকৈ গৈ থাকিব পাৰিম এফালে 2 4 6 8 10 এনেকৈ ইনক্ৰিজ হৈ গৈ থাকিব তেনেহলে আমি চাও ইয়াত যদি আমি কও এইটো যেটো সেট আছিল 1 1 2 3 4 5 6 এই গোটেই সেটটোক আমি কব পাৰো কি বুলি ধৰিবা তুমি x বুলি ঠিক আছে ঠিক সেইদৰে ইয়াত যেটো সেট আছিল দেখিছানে ইয়াত সেটটো 2 4 6 8 10 12 এনেকৈ ইনক্ৰিজ হৈ গৈ থাকিব সেই সেটটোক আমি ধৰিবলৈ কলো y বুলি হয়নে তেনেহলে ইয়াত যদি আমি মন কৰো তোমালোকে দেখিবা যে x ৰ ভ্যালু কি হৈছে 1 2 3 4 5 6 7 তাৰ মানে কি হৈছে লাহে ইনক্ৰিজ হৈ গৈ আছে বাঢ়ি গৈ আছে ঠিক সেইদৰে ইয়াত যদি চাও আমি y ভ্যালুটো ঠিক x ৰ সাপেক্ষে কি হৈছে বাঢ়ি গৈ আছে কিয় ইয়াত 2 4 6 8 10 12 এনেকৈ বাঢ়ি গৈ আছে তাৰ মানে আমি কি বুলি ক'ব পাৰো যে y টো বাঢ়িছে x ও বাঢ়িছে হয়নে তাৰ মানে আমি কি ক'ব পাৰো ইয়াত চোৱা ইয়াত আমি ক'ব পাৰো যে y is proportional to x বা x is proportional to y আমি দুই ধৰণে ক'ব পাৰো আমি ধৰিলা আমি ক'লো যে y is proportional to x কিয় ক'লো কাৰণ y টো বাঢ়িছে
x2 বাঢ়িছে দেখিছানে ইয়াত 2 হৈছে ইয়াত 1 হৈছে ইয়াত 4 হৈছে ইয়াত 2 হৈছে ইয়াত 6 হৈছে ইয়াত 3 হৈছে তাৰ মানে ইনক্ৰিজ হৈ গৈ আছে দুইফালে ইনক্ৰিজ হৈছে y টো বঢ়াই দিয়া মানে আমাৰ x2 বঢ়াই দিয়া বুজাইছে ঠিক আছে তেনেহলে চোৱা এতিয়া এইটো যে আমি ইকুৱেল কৰি দিও কেনেকৈ কৰো ইকুৱেল কেতিয়া কৰো ইকুৱেল কেতিয়া হ'ব যেতিয়া ইয়াত আমাৰ এতিয়া 4 ইকুৱেল টু 2 কেতিয়া হ'ব যেতিয়া আমি 2 এটা মাল্টিপ্লাই কৰিম ইয়াত 6 ইকুৱেল টু 3 কেতিয়া হ'ব যেতিয়া 2 এটা মাল্টিপ্লাই কৰিম ইয়াত 8 ইকুৱেল টু 2 4 কেতিয়া হ'ব যেতিয়া আমি 2 ইনটু মাল্টিপ্লাই কৰিম 4 লগত তেতিয়া হ'ব 8 ইকুৱেল টু 8 হয়নে তেনেহলে ইয়াত আমাৰ একচুয়ালি ইয়াত কি হৈছে তাৰ মানে y ইকুৱেল টু 2 ইনটু x হৈছে নে এই 2 টো সদায় একেই থাকিব ইয়াত 2 2 2 সকলোতে একেই আছে সেই কাৰণে এটো কোৱা হয় proportionality constant ঠিক আছে তেনেহলে আমাৰ ইয়াত চাও এতিয়া আমি আমাৰ ইয়াত কি হৈছে এইটো যেটো আমাৰ প্ৰবলেম আছে তোমালোকে হয়তো এইটো বুজি পাইছা proportionality constant আৰু proportional আমাৰ কিয় ব্যৱহাৰ কৰা হয় ফিজিক্সত ঠিক আছে তেনেহলে এতিয়া আমি চাও ইয়াত যদি আমি চাও এই দুটা আছে মানে এই দুটা আমি কানেকশন কৰি দিও এইটো আমি একেলগ কৰি দিম কি হ'ব f is proportional to q1 q2 by r square হ'বনে হ'ব তেনেহলে এতিয়া আমাৰ কি কৰিব লাগিব ইয়াত ইকুৱেল কৰিবলৈ হলে সদায় আমি কি কৰিব লাগিব proportionality এটা দিব লাগিব হয়নে ইয়াত যেহেতু আমি 2 বুলি আমি গম পাইছিলো কাৰণ আমি নিজে বনাই লৈছিলো এই টেবুলখন হয়নে মাল্টিপ্লিকেশন টেবুলখন নিজে বনাই লৈছিলো কিন্তু ইয়াত আমি নাজানো সংখ্যাটো কি হয় সেইকাৰণে আমি ইয়াত proportionality constant এটা দিব লাগিব কিন্তু যেটো আমি নাজানো আমি দিলো হেতু k বুলি কি বুলি দিলো k হইলো এটো k আছে k ইনটু কি হ'ব q1 q2 by r square সো এটা এই বস্তুটো আমি ধৰিব পাইছো না proportionality পা কেনেকৈ আমি ইকুৱেল সিম্বল বনাও ইকুৱেল কৰো ঠিক আছে এটা এই k টো সদায় কনস্ট্যান্ট থাকিব ইয়াত আৰু এই k টো যেতিয়া জুকমাক কৰিছিলে তেতিয়া k ভ্যালুটো পোৱা গৈছিলে কিমান k ভ্যালুটো পোৱা গৈছিলে k equal to 1/4 pi epsilon naught এটো পোৱা গৈছে ঠিক আছে এটা epsilon naught মানে কি আমি আকৌ ভালদৰে পঢ়িম absolute permittivity আৰু relative permittivity ঠিক আছে এটা 1/4 pi epsilon naught আৰু ইয়াৰ ভ্যালু এটা আছে ঠিক আছে ইয়াৰ ভ্যালুটো ক্যালকুলেট কৰি যেতিয়া পাইছিলে দেখিছিলে যে ইয়াৰ ভ্যালুটো হয় 9 into 10 to the power 10 9 not 10 10 to the power 9 ঠিক আছে 9 into 10 to the power 9 এটা মনে ৰাখিলে সহজ হয় 9 into 10 to the power 9 দুটা 9 আছে এটা 10 আছে হয়নে ইনটু তাৰ ইউনিটটো হ'ব নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ ঠিক আছে এটো হ'ল তাৰ ইউনিট আৰু এপসাইলন নট যেটো আছে সেই এপসাইলন নটক কোৱা হয় permittivity of free space আমি আকৌ পঢ়িম permittivity of free space কি হয় ঠিক আছে মানে ইয়াৰ হ'ব permittivity of free space ইয়াৰ ভ্যালুটো হয় 8.85 into 10 to the power minus 12 ঠিক আছে সো এটো 1 by epsilon naught হৈছে না এটো ইনভার্স হৈ আছে k তাৰ মানে ইয়াৰ ইউনিটটো কি হ'ব ইয়াৰ ইনভার্স হ'ব কি হ'ব পাৰ নিউটন ইয়াৰ হ'ব পাৰ মিটাৰ স্কয়াৰ এন্ড কুলম স্কয়াৰ ধৰিব পাৰিছে না ইয়াত কি হৈছে এটো হল আমাৰ এপসাইলন নট ইয়াক কোৱা হয় পারমিটিভিটি অফ ফ্রি স্পেস ঠিক আছে আৰু এটো হল আমাৰ k ভ্যালু কিমান আছিল 9 into 10 to the power 9 নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ ঠিক আছে তেনেহলে আমি কুলমছ লটো আমি এনেকৈ গম পাইছো হয়নে এতিয়া আমি চাম যে 1 কুলম চাৰ্জ কেনেকৈ ডিফাইন কৰিব পাৰো কুলমছ লটো আমি গম পালো কুলমছৰ ফোৰ্সটো আমি এটো গম পাই গলো এটো হয় f মানে এতিয়া আমি যদি 1 কুলম চাৰ্জ ডিফাইন কৰো আমি কেনেকৈ ডিফাইন কৰিম 1 কুলম চাৰ্জ ডিফাইন কৰিবলৈ হলে আমি চোৱাছো ইয়াত q1 q2 আছে এই q1 q2 টো আমি যদি লিখো q1 equal to q2 equal to 1 কুলম হয় হেতু যদি আমি লিখিলো আৰু r2 আছে তাৰ মানে r ৰ ভ্যালুটো আমি কইলো SI ইউনিটত কইলো 1 মিটাৰ ঠিক আছে 1 কুলম 1 মিটাৰ যদি আমি কৰি দিও তেতিয়া আমাৰ f টো কিমান পাম সোয়াসন আমাৰ f টো কিমান পাম তেনলা আমি কি কৰিম q1 আৰু q2 যেহেতু 1 into 1 হৈ যাব ইয়াত 1 into 1 আৰু r ৰ ভ্যালু যেটো আছে r স্কয়াৰ r টো যেহেতু 1 মিটাৰ ইয়াটো হৈ যাব আমাৰ 1 স্কয়াৰ হয়নে তাহলে গুটেটো 1 1 1 আমি কি পালো f is equal to আমি পালো f is equal to k হয়নে আৰু k ভ্যালুটো কিমান আছিল আমি পালো যে 9 into 10 to the power 9 আৰু এটা আমাৰ হৈ যাব নিউটন ঠিক আছে না তেনেহলে আমি সোয়া 1 কুলম চাৰ্জটো এটা ডিফাইন কৰিব পাৰো কেনেকৈ 1 কুলম চাৰ্জটো এনেকুৱা এটা চাৰ্জ যেটো চাৰ্জ যদি যে দুটা চাৰ্জ কি কৰিব 1 কুলম চাৰ্জটো যে দুইটা ইকুৱেল চাৰ্জ হ'ব লাগিব ম্যাগনিটিউডটো সমান হ'ব লাগিব
তাহলে ইকুৱেল চাৰ্জ হ'লে দুটা ইকুৱেল চাৰ্জ যদি আমি ৰাখি দিওঁ ওচৰত কিউ কিউ আৰু সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো যদি 1 মিটাৰ হয় তেতিয়াহ'লে ইহঁতৰ মাজৰ যিটো ফ'ৰ্চ হ'ব সেই ফ'ৰ্চটো সদায় কিমান হ'ব 9 × 10⁹ নিউটন হ'ব তেতিয়া আমি ক'ম যে সেই দুটা চাৰ্জৰ ইউনিটটো কিমান 1 কুলম ঠিক আছে বা সেই দুটা চাৰ্জৰ মেগনিটিউডটো কিমান 1 কুলম তাহলে এইটো আমি কৈ দিলো 1 কুলম এটো আমি কৈ দিলো 1 কুলম আৰু ইয়াত কৈ দিলো আমি 1 মিটাৰ তেনেহলে এই ইহৰ দুটাৰ মাজত যেটো আমাৰ ফোর্স হ'ব সেই ফোর্সটো কিমান হ'ব আমি ফোর্স বুলি কব পাৰো এটো ফোর্স ইহতৰ মাজত ফোর্স ধৰিলো একে চাৰ্জ হয় একে মেগনিটিউড হয় তাহলে ইহতৰ মাজত কি হ'ব ৰিপালশন হ'ব আৰু ইহতৰ মাজত ফোর্সটো কিমান হয় হলে 9 × 10⁹ নিউটন তেতিয়া হলে আমি কম যে এটো 1 কুলম চাৰ্জ তাহলে 1 কুলম চাৰ্জটো কেনেকৈ আমি ডিফাইন কৰিম তোমালোকে স্ক্ৰিনত চাই লব পাৰা ইয়াত লিখা আছে ধুনিয়াকে তোমালোকে নোট ডাউন কৰি লব পাৰা ঠিক আছে তেনেহলে আমাৰ 1 কুলম চাৰ্জটো আমি কি বুজি পালো এতিয়া আমি চাও এবসলিউট পাৰমিটিভিটি আৰু আমাৰ আহিব ৰিলেটিভ পাৰমিটিভিটি হয়নে এতিয়া এটো এটা ইম্পৰ্টেন্ট বস্তু হয় পাৰমিটিভিটি মানে কি পাৰমিটিভিটি তোমালোকে পাৰমিশনটো শুনিছা পাৰমিশন নিদিয়ে ঘৰত পাৰমিশন নাই দিয়া তেনেকুৱা শব্দ শুনিছা তোমালোকে মানে পাৰমিটিভিটিটো তোমালোকে ক'ব পাৰা যে তেনেকুৱা পাৰমিশন টাইপৰ বস্তু কি কৰে ইয়াত চোৱা পাৰমিটিভিটি মানে আমি যদি চাও যে ফোর্সটো যেটো আমাৰ ফোর্স ইলেক্ট্ৰিক ফোর্স আছে ফোর্সটো সকলো মিডিয়ামত বেলেগ বেলেগ হ'ব পাৰে বেলেগ বেলেগ মিডিয়ামত বেলেগ বেলেগ হ'ব সেইকাৰণে সকলো মিডিয়ামত তাৰমানে কি একেই নহয় ইলেক্ট্ৰিক যেটো ফোর্স ইলেক্ট্ৰোষ্টেটিক যেটো ফোর্স হেতু যদি মিডিয়ামটো বেলেগ হয় মাধ্যমটো যদি বেলেগ হৈ যায় তা ফোর্সটো বেলেগ হৈ যাব পাৰে আৰু হেইটো দিয়ে কোনে এই পাৰমিটিভিটি আমি ক'ব পাৰো যে ফোর্সটো যেন ইলেক্ট্ৰোষ্টেটিক ফোর্সটো কিমান পাৰমিশন দিছে মাধ্যমটোৱে ভেট কৰিবলৈ কিমান পাৰমিশন দিছে মানে তেনেকুৱা ধৰণৰ কথা আমি বুজিব পাৰো তেনেকৈ আমি বুজিব পাৰো ঠিক আছে তাৰ পাৰমিটিভিটিটো যদি তাৰ মানে আমাৰ পাৰমিটিভিটিৰ পৰা আমি এটো বুজি পাও যে ফোর্সটো কিমান ষ্ট্ৰং এটা মিডিয়ামত বা কিমান উইক এটা মিডিয়ামত হেতুৰ পৰা আমি কম্পেয়াৰ কৰিলে আমি পাম পাৰমিটিভিটি তে এবসলিউট পাৰমিটিভিটি মানে কি আমি চাও এবসলিউট পাৰমিটিভিটি আমি পাই আহিছো যে কুলম্বছ ফোর্সটো আমাৰ কি আছিল F = 1/4 পাই এপসাইলন নট q1 q2 বাই r² আছিল হয় না তাহলে ইয়াত আছে আমাৰ এপসাইলন নট আৰু এটুক আমি কৈছিলো পাৰমিটিভিটি অফ ফ্ৰী স্পেস তাৰ মানে ভ্যাকুয়ামৰ পাৰমিটিভিটি মানে ভ্যাকুয়াম মানে একো নাই তাত তাত যদি পাৰমিটিভিটিটো চাও তেতিয়া এটো হ'ব এপসাইলন নট হয় না কিন্তু ইয়াত যদি আমি এপসাইলন নট নিলিখি যদি আমি এপসাইলন লিখো মানে যিকোনো মিডিয়ামৰ পাৰমিটিভিটি হ'ব পাৰে এটো তেতিয়া এতিয়া ভ্যাকুয়াম নহয় এটো এতিয়া এটো এপসাইলন হৈ গল তেনেহলে আমি এই যেটো এপসাইলন পালো এই এপসাইলনটো কম আমি এবসলিউট পাৰমিটিভিটি বুজিছানে এটো হৈ গল আমাৰ এবসলিউট পাৰমিটিভিটি আৰু ঠিক সেইদৰে আমি যদি চাও আমাৰ ভ্যাকুয়ামৰ পাৰমিটিভিটিটো কি আছিল এটো হয় না এটো আছিল আমাৰ ভ্যাকুয়াম এটো হল আমাৰ এবসলিউট পাৰমিটিভিটি ইন এ মিডিয়াম মানে এটো আহিলে মিডিয়াম আৰু এটো হ'ব আমাৰ পাৰমিটিভিটি অফ ফ্ৰী স্পেস পাৰমিটিভিটি অফ ফ্ৰী স্পেস বা পাৰমিটিভিটি অফ ভ্যাকুয়াম মানে এটো আহিলে এতিয়া ইহতৰ মাজত এটা ৰিলেশন আছে সেই ৰিলেশনটো আমি যদি চাও আমি এনেকৈ কৈ পাৰো যে ফোর্স আমি যদি চাও ফোর্স ইন ভ্যাকুয়াম বুলি ধৰিলো আমি ফোর্স ইন ভ্যাকুয়াম আৰু এফালে আমি কলো ফোর্স ইন মিডিয়াম যদি আমি এটো কৰো আমি কি ফোর্স আছিল ইলেক্ট্ৰোষ্টেটিক ফোর্স ঠিক আছে তেনেহলে ইয়াত কি হ'ব আমাৰ ফোর্স ইন ভ্যাকুয়াম যদি কৰো এটো হ'ব 1/4 পাই এপসাইলন নট q1 q2 বাই r² ঠিক আছে q1 q2 একেটা বুলি আমি ধৰি লৈছো মিডিয়ামটো হে বেলেগ হ'ল তেনে মিডিয়ামটো বেলেগ কেনেকৈ গম পাম এই এপসাইলন নট বা এপসাইলনটো চাই পিনি আমি গম পাম যে মিডিয়ামটো বেলেগ বেলেগ এপসাইলন 1 এপসাইলন 2 তেনেকৈ হ'ব পাৰে মানে এটো আমাৰ হ'ব 1/4 পাই ইয়াত ইহৰ মিডিয়াম আছে মিডিয়ামৰ কাৰণে এবসলিউট পাৰমিটিভিটি এটো হৈ যাব এপসাইলন ইয়াত হ'ব q1 q2 বাই r² দেখিছানে তেনেহলে এতিয়া আমি একিটা কটাকটি কৰিব পাৰো q1 q2 কাট খাব এই গুটেটো কাট খাব ইয়াত 1 1 1 পাই কাট খাব 4 কাট খাব থাকিলে এটো তাহলে এটো আমাৰ হৈ যাব কি এটো যদি আমি চাও এটো 1/epsilon নট বাই 1/epsilon তাৰ মানে আমাৰ এটো উল্টা হৈ যাব ওপৰত আহি যাব আমাৰ এপসাইলন আৰু ইয়াত আহিব আমাৰ এপসাইলন নট মানে এই যেটো ৰেশিও মানে এই অনুপাতটো কোৱা হয় এপসাইলন r আৰু এটোকে কোৱা হয় যেহেতু আমি চাও এই এপসাইলনটো হল মিডিয়ামৰ আৰু এটো হল ভ্যাকুয়ামৰ তাহলে ভ্যাকুয়ামৰ লগত মিডিয়ামৰ কম্পাৰিজনটা কৰা হৈছে তাহলে এটোকে কোৱা হয় আমাৰ ৰিলেটিভ পাৰমিটিভিটি ঠিক আছে অফ দা মিডিয়াম কোনটো মিডিয়াম এই মিডিয়ামটো
ঠিক আছে, এইটো কোৱা হয় আমাৰ ৰিলেটিভ পাৰমিটিভিটি। তেতিয়াহ'লে এই বস্তুটো আৰু এটা নাম আছে আমাৰ যিটো ৰিলেটিভ পাৰমিটিভিটি, ইয়াক আকৌ আৰু এটা নাম দিয়া আছে, সেইটো হ'ল আমাৰ কে, আৰু ইয়াটোক কোৱা হয় একেটাই আমি কওঁ ডাই ইলেক্ট্ৰিক কনষ্টেণ্ট। ঠিক আছে, ডাই ইলেক্ট্ৰিক কনষ্টেণ্ট। তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ, কি বুলি লিখিব পাৰোঁ, ই বা এপসাইলন বা এপসাইলন নট ইজ ইকুৱেল টু কে, অৰ ইউ কেন ৰাইট কি বুলি লিখিব পাৰোঁ, যিটো আমাৰ এপচলিউট পাৰমিটিভিটি হয় সেইটো হ'ল ই ইজ ইকুৱেল টু এপসাইলন নট কে। বুজিছেনে? কি ডাইলেক্ট্ৰিক কনষ্টেণ্টটো কিছুমানৰ দিয়া থাকে, তেতিয়া আমি বেলেগ বেলেগ মেটেৰিয়েলৰ ডাইলেক্ট্ৰিক কনষ্টেণ্ট বেলেগ বেলেগ, তেনেহ'লে সেইটো হিচাপত আমি যদি ডাইলেক্ট্ৰিক কনষ্টেণ্ট দিয়া থাকে তেনেহ'লে তাৰ পৰা আমি এপসাইলন নট আমি জানো, এপসাইলন নটৰ ভেলুটো আমি জানো কিমান আছিলে। এপসাইলন নটৰ ভেলুটো সেইটো আছিলে তোমাৰ 8.85 ইনটু 10⁻⁻12 আছিলে, হয়নে? আৰু ভেলুটো আছিলে পাৰ নিউটন পাৰ মিটাৰ স্কোৱাৰ পাৰ মিটাৰ স্কোৱাৰ পাৰ নহয়, এইটো কলম স্কোৱাৰ, হয়নে? আৰু সেই ভেলুটো যদি আমি পুট কৰি দিওঁ তেতিয়া আমি তাৰ ৰিলেটিভ যিটো এপচলিউট পাৰমিটিভিটিটো আমি পাই যাম। ঠিক আছে, এইটো আমি গম পাইছোঁ এতিয়া পাৰমিটিভিটি কি বস্তু, এপচলিউট পাৰমিটিভিটি কি আৰু ৰিলেটিভ পাৰমিটিভিটি কি, হয়নে? ঠিক আছে, তাৰপাছত আমি চাওঁ এতিয়া কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। ঠিক আছে, কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম বুলি ক'লে আমি কি বুজো চাওঁ। কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম, নেক্সট আমাৰ টপিকটো কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। এতিয়া আমি ভেক্টৰ পাই আহিছোঁ, এতিয়া কুলম্বছ ল আমি প্ৰথমতে যিটো আমি পাইছিলোঁ ৰিলেশ্যন, সেই তাত কি আছিলে আমাৰ F ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট Q1 Q2 বাই R। ইয়াত এইটো কি হৈছে, ইয়াত কোনো ধৰণৰ ভেক্টৰ চাইন নাই, হয়নে? ইয়াত আমি চাব পাৰোঁ যে কোনো ধৰণৰ ইয়াত ভেক্টৰ চাইন নাই। তাৰমানে যিহেতু আমি জানো ফ'ৰ্চটো কি হয়, ফ'ৰ্চটো এটা ভেক্টৰ হয়, কাৰণ ইয়াৰ ডাইৰেকশ্যন আছে ফ'ৰ্চৰ, হয়, ডাইৰেকশ্যন আছে আৰু লগতে ইয়াৰ মান এটাও আছে, হয়নে? মেগনিটিউডো আছে, হয়নে? তেনেহ'লে আমি এই ফ'ৰ্চটোক ভেক্টৰ ফৰ্মত লিখিব লাগিব। তেনেহ'লে এই ফ'ৰ্চটোক ভেক্টৰ ফৰ্মত লিখা মানে গোটেই কুলম্বৰ যিটো সূত্ৰ, কুলম্বৰ যিটো বিধি, সেইটো ভেক্টৰ ফৰ্মত লিখিব লাগিব। তেনেহ'লে আমি যদি ফ'ৰ্চটো ভেক্টৰ ফৰ্মত লিখোঁ, তাৰ আগতে ভেক্টৰ ফৰ্মত লিখাৰ আগতে আমি চাওঁ যে ধৰি লওঁ আমি দুটা চাৰ্জ আছে ইয়াত, দুটা আমি চাৰ্জ, এটা Q1 ক'লোঁ, এটা Q2 ক'লোঁ। এতিয়া আমি ভেক্টৰ ফৰ্মত যদি লিখিবলৈ হয় এই দুটা চাৰ্জক আমি কি কৰিব লাগিব, এটা বেলেগ এটা পইণ্টৰ সাপেক্ষে আমি কি কৰিব লাগিব, জুখিব লাগিব। আৰু সেই পইণ্টটোক আমি ক'লোঁ ৰেফাৰেঞ্চ পইণ্ট বুলি। এইটো এটা পইণ্ট আছে, ৰেফাৰেঞ্চ পইণ্ট বুলি আমি ক'লোঁ। তেনেহ'লে আমাৰ কি হ'ব এতিয়া সেই পইণ্টটোৰ পৰা এই পইণ্টটোত আমি ক'লোঁ 0 0 বুলি। ঠিক আছে, আৰু এই পইণ্টটোৰ পৰা এই Q1 হ'লে দূৰত্ব এটা থাকিব, সেইটো হৈ গ'ল আমাৰ এটা ভেক্টৰ ফৰ্মত দূৰত্ব থাকিব, এনেকৈ ডাইৰেকশ্যন লৈছে, হয়নে? এইটোক আমি দিলোঁ R1 বুলি। ঠিক আছে, এইটো R1, এইটো হৈ গ'ল আমাৰ পজিশ্যন ভেক্টৰ অফ Q1। ঠিক আছে, এইটো ভেক্টৰ পায় আমাৰ পজিশ্যন ভেক্টৰ অফ Q1। আৰু ইয়াৰ পৰা আমি যদি চাওঁ এই Q2 লৈ দূৰত্ব যিটো হ'ব সেইটো আমি ক'ম R2, আৰু এইটো ভেক্টৰ চাইন থাকিব, আৰু এইটো হ'ল পজিশ্যন ভেক্টৰ অফ Q2। ঠিক আছে, তাৰপাছত এতিয়া আমাৰ এইটো যিটো ডাইৰেকশ্যন আছে এনেকৈ আছে, হয়নে? এই ডাইৰেকশ্যনটো যদি আমি এইফালে কৰি দিওঁ আৰু ইয়াত আমি লিখিব পাৰোঁ R21। এতিয়া আমি চাওঁ এইটো এটা ট্ৰাইংগুলাৰ ফৰ্ম লৈছেনে? তেনেহ'লে ট্ৰাইংগুল ল অফ ভেক্টৰটো তোমালোকে মনত পেলাব লাগিব। ট্ৰাইংগুল ল অফ ভেক্টৰটো কি আছিলে আমি এবাৰ চাই দিওঁ। এতিয়া আমি যদি চাওঁ এইফালে এইটো এনেকুৱা হৈ আছে, ইয়াত এইটো এনেকৈ আছে, আৰু এটা এনেকৈ কৰি এনেকৈ আছে, হয়নে? নহ'লে এই পইণ্টটো আছে ইয়াত, এইটো হৈ গ'ল R2, এইটো হৈ গ'ল R1, আৰু এইটো হ'ল R21। এতিয়া আমি যদি চাওঁ ভালদৰে দেখিম যে এইটো ডাইৰেকশ্যন একেই আছে, এইটো অপজিট ডাইৰেকশ্যন আছে, হয়নে? তাৰমানে আমি কি বুলি ক'ব পাৰোঁ, ৰিজাল্টেণ্ট ভেক্টৰটো কি হয়, সদায় দুটা চেম ডাইৰেকশ্যনত থাকি ইটো যিটো অপজিট ডাইৰেকশ্যনত থাকে সেইটো তাৰ ৰিজাল্টেণ্ট হৈ যাব, হয়নে? তাৰমানে আমাৰ হ'ব এইটো যোগ এইটো, তাৰমানে R1 প্লাছ R21 ইজ ইকুৱেল টু R2, সেইটো হ'ব। ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ, এই ডিষ্টেঞ্চটো উলিয়াব পাৰোঁ, ইহঁতৰ মাজত দূৰত্বটো লাগে কাৰ সাপেক্ষে, R1 আৰু R2ৰ সাপেক্ষে, হয়নে? উইথ ৰেচপেক্ট টু R1 এণ্ড R2 পজিশ্যন ভেক্টৰ সাপেক্ষে লাগে। তেনেহ'লে আমি কি কৰিম, এতিয়া R21 লিখিম। R21টো আমাৰ কি হ'ব, R2 মাইনাছ এইটো R1, দেখিছানে? তেনেহ'লে এইটো হৈ গ'ল আমাৰ R21। তেনেহ'লে আমি R21টো কি হয়, R2 মাইনাছ R1 আমি লিখিলোঁ। ঠিক সেইদৰে আমি যদি এই ডাইৰেকশ্যনটো লুটিয়াই দিওঁ, উল্টা কৰি দিওঁ, এনেকৈ দিওঁ, আমি এতিয়া ইয়াত লিখোঁ R12, বুজিছানে? এতিয়া যদি এইটো হয় তেতিয়া আমাৰ এইটো আৰু এইটো ডাইৰেকশ্যন আহিলে একেই ডাইৰেকশ্যনত আছে, হয়নে? একেটা দিশতে আছে, কিন্তু এইটো অপজিট দিশত আছে। তাৰমানে ইয়াত হৈ যাব আমাৰ এতিয়া R2, এইটো R2 প্লাছ
R12 is equal to R1 যদি হেতু হৈ যায় তেতিয়া আমাৰ R12 টো আমি কি পাম R12 is equal to R1 minus R2 দেখিছে না দুইটা আমি একে ধৰণৰ পাইছো এটা এটা পাইছো R21 মানে কি পাইছিলো R2 minus R1 হয় না ঠিক আছে তেনলে আমি এতিয়া কুলম্বৰ সূত্ৰটো যদি আমি লিখিবলৈ বিচাৰো কেনেকৈ লিখিব পাৰিম চাম R12 আৰু R21 ৰ ক্ষেত্ৰত যদি আমি লিখো তেতিয়া আমি ফোৰ্সটো এতিয়া আমাৰ ডাইৰেকশন আছে এনেকৈ এতিয়া এই ডাইৰেকশন লিখাৰ লগে ইয়াত আমি যদি 2 1 লিখো আমি কি বুজিম যে ফোর্স অন 2 ডিউ টু 1 তাৰ মানে এই 2 নম্বৰ চাৰ্জটোত ফোর্স ঠিক আছে কোনটো এটো হ'ব আমাৰ F21 ফোর্স ডিউ টু Q1 মানে ইয়াৰ কাৰণে যেটো ফোর্স হৈছে Q2 ঠিক আছে হেতু হৈ যাব হেতু তেনলে আমি লিখিম 1/4 pi epsilon naught আমি ভেকুৱাম বুলি ধৰি লৈছো আৰু Q1 Q2 by R এটো কি হ'ব 21 স্কয়াৰ হ'ব মানে R21 স্কয়াৰ আৰু ইয়াত এটা ইউনিট ভেক্টৰ আহিব যেহেতু ইয়াত এটা F2 ডাইৰেকশন আছে তাহলে গোটেইটোৰ এটা ডাইৰেকশন থাকিব এফালে লেটো ডাইৰেকশন কোন ফালে এটো ফালে আছে তাৰ মানে ইউনিট ভেক্টৰ এটা ডাইৰেকশন কেনেকৈ দিয়ে R21 এটো হৈ যাব ইউনিট ভেক্টৰ along 21 মানে 21 হয় না 21 মানে এটো বুজাইছে মানে 1 ৰ পৰা 2 লে 21 মানে কি বুজাইছে 1 ৰ পৰা 2 লে যেটো ডাইৰেকশন হ'ব হেতু হ'ব বল ঠিক সেইদৰে আমি আকৌ চাব পাৰো যে F12 এটো যদি হয় আমাৰ কি হ'ব এটো একে থাকিব আৰু ইয়াত হৈ যাব আমাৰ Q1 Q2 একটু একে থাকিব ইয়াত হ'ব R12 আৰু ইয়াত আমাৰ যেটো ইউনিট ভেক্টৰ হেতু হ'ব R12 ধৰিব পাইছো না আমি এতিয়া যে F21 আৰু F12 টো আমি এনেকৈ লিখিব পাৰো কিছুমান কিতাপত কেতিয়াবা এই 21 টো 12 বুলি লিখা থাকে 1 ৰ পৰা 2 লে এনেকৈ লিখা থাকে কিন্তু আমি ইয়াত এটো নোটেশন ধৰিছো বহু বেছিভাগ কিতাপত 21 নোটেশনত থাকে এনেকৈ থাকে সব গোটেইবোৰ একেই ইয়াত দেখিছানে তেনেহলে এতিয়া ইয়াত আমি এটা কথা মন কৰিব পাৰো যে F যেহেতু আমি কি পালো R21 আৰু R12 দুইটা একেটা বস্তু হয় মাত্ৰ এটো উল্টা তাৰ মানে আমি কি লিখিব পাৰো R21 ইকুৱেল টু আমি কি লিখিব পাৰো মাইনাস অফ R1 minus R2 আমি এনেকৈ লিখিব পাৰো R1 minus R2 মানে আমি কি জানো মাইনাস 2 ৰাখিলে R1 minus R2 মানে R21 মানে R12 মানে R12 তাহলে এই দুটা এটোৰ অপোজিট হয় না তাহলে ঠিক সেইদৰে ইয়াত যদি চাও ইয়াতে ইউনিট ভেক্টৰ কিটা ইটো হিটোৰ অপোজিট হৈ যাব যদি এটো অপোজিট হৈ যায় তেনেহলে আমি কি বুলি ক'ব পাৰো যে F12 is equal to minus of F21 বা F21 is equal to minus of F12 এটো কোৰ পৰা আহিছে আমি চাব পাৰো এটোৱে দিছে যে নিউটনৰ থাৰ্ড ল হয় না থাৰ্ড যেটো বিধি আছিল সূত্ৰ আছিল যে এভৰি এক্সন হেজ ইকুৱেল এণ্ড অপোজিট ৰিএকশন তাহলে ইয়াত আমাৰ হেতু তাৰ পৰা আমি চাব পাৰো এটো ঠিক আছে এটো হ'ল আমাৰ কুলম্বস ল ইন ভেক্টৰ ফৰ্ম তাহলে কুলম্বস ল ইন ভেক্টৰ ফৰ্ম এই দুটা বস্তু ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে এই দুটা বস্তু আমাৰ কাৰণ ইম্পৰ্টেন্ট আৰু এই পজিশন ভেক্টৰবোৰ কেনেকৈ লৈছো মন ৰাখিব লাগিব কাৰণ তোমালোকে এনেকুৱা ধৰণৰ প্ৰবলেম পাই থাকিবা যে দুটা চাৰ্জ এনেকৈ দিয়া আছে ইহঁতৰ পজিশন ভেক্টৰটো R1 এনেকৈ R2 তেনলে ইহঁতৰ মাজত ফোর্স কিমান হ'ব ইহঁতৰ মাজৰ ডিসটেন্স কিমান আছে যদি ফোর্স ইমান হয় তেনলে এনেকুৱা ধৰণৰ প্ৰবলেম তোমালোকে পাই থাকিবা ঠিক আছে আমি এটো শেষ কৰিছো ইয়াত যে কুলম্বস ল ইন ভেক্টৰ ফৰ্ম আমাৰ এটো হৈ গৈছে এতিয়া আমি নেক্সট চাম যে কুলম্ব আৰু নিউটন হয়নে কুলম্ব আমি মানুহ এজনৰ নাম মানুহ এজন হয় সাইন্টিস্ট হয় আৰু নিউটন আমি জানো সাইন্টিস্ট হয় কুলম্বে ইলেক্ট্ৰোষ্টেটিক ফোর্সৰ বিষয়ে আলোচনা কৰিছিলে ডিসকভাৰি কৰিছিলে আৰু নিউটনে ডিসকভাৰ কৰিছিলে গ্ৰেভিটেশনাল ল হেবোৰ হয়নে তেনেহলে এতিয়া কুলম্ব আৰু নিউটনৰ মাজত যদি আমি ফাইট লগাই দিও যুদ্ধ লগাই দিও তেতিয়া আমি কি হ'ব বাৰু কোন জিকিব এতিয়া জিকিব কোন আমি যদি চাও যে কুলম্ব আৰু নিউটনৰ মাজত যদি আমি ফাইট লগাই দিও আমি সদায় কোন জিকিব কুলম্ব জিকিব মানে মোৰ কোৱাৰ অৰ্থটো হ'ল যে কুলম্ব ফোর্স আৰু নিউটনৰ যেটো গ্ৰেভিটেশনাল ফোর্স হেতুটাৰ আটাইতকৈ তাৰ বেছি জোৰ মানে তাহলে হেতু হ'ব আমাৰ নিউটনতকৈ কুলম্বৰ জোৰটো বেছি কেনেকৈ আমি চাম এতিয়া আমি হেতু চাবৰ কাৰণে আমি কি কৰিব লাগিব যে কুলম্ব ফোর্স আৰু নিউটনৰ ফোর্সটো আমি চাম যে দুটা অবজেক্ট লৈছো দুটা অবজেক্ট লোৱাৰকে আমি ইলেক্ট্ৰন আৰু প্ৰটন লৈলো তাহলে এটা হ'ল আমাৰ ইলেক্ট্ৰন আৰু এটা হ'ল আমাৰ প্ৰটন ইলেক্ট্ৰনটোৰ চাৰ্জ ই বুলি ক'লো আমি আৰু পি বুলি ক'লো আৰু ইহঁতৰ যেটো চাৰ্জ হ'ব চাৰ্জ ইলেক্ট্ৰনৰ চাৰ্জটো আমি লম আৰু মাসটো আমি লম ইলেক্ট্ৰন আৰু প্ৰটনৰ মাসটো লম মাসটো আমাক ক'ত লাগিব কুলম্বত লাগিব মাসটো আমাক লাগিব গ্ৰেভিটেশনাল ফোর্সটো ক্যালকুলেট কৰিবলৈ আৰু চাৰ্জটো লাগিব কুলম্ব ফোর্স ক্যালকুলেট কৰিবলৈ এতিয়া আমি কুলম্ব ফোর্সটো কৰো Fc বুলি এতিয়া এটো হ'ব k মানে 1/4 এপসাইলন নট মানে Q1 Q2 by R2 এতিয়া ইহঁতৰ মাজৰ যে ডিসটেন্স হেতুক আমি কলো 1 বুলি বা R বুলি মানে দুইটাৰ ডিসটেন্স একেই প্ৰথমতে আমি কুলম্বৰ কাৰণে জুখি চাম তাৰছত আমি গ্ৰেভিটেশনালৰ কাৰণে জুখি চাম
তেনে যেটো চাৰ্জ আছে ইলেক্ট্ৰনৰ চাৰ্জ আৰু প্ৰটনৰ চাৰ্জ দুটা সমান চাৰ্জ হয় সমান চাৰ্জ মানে কিমান চাৰ্জ হয় ইলেক্ট্ৰনৰ কাৰণে চাৰ্জটো ই হয় ই ভ্যালুটো আমি আগতে পাইছিলো ঠিক আছে প্ৰটনৰটো ই হয় কিন্তু এটো মাইনাস ই এটো প্লাস ই তেনে ই মানে ই স্কয়াৰ হৈ যাব আমি লিখিব পাৰো ইয়াত ই স্কয়াৰ যেহেতু আমি ম্যাগনিটিউডটো লৈছো অনলি মানটো লৈছো তেনে ইয়াত আমাৰ মাইনাস প্লাসৰ কথা নাহে আৰু ইয়াত হৈ যাব আমাৰটো r স্কয়াৰ হৈ গল এটো হল fc মানে কুলম্বৰ ক্ষেত্ৰত আৰু এটা যদি চাও আমি গ্ৰেভিটেশনাল ক্ষেত্ৰত গ্ৰেভিটেশনাল ফোৰ্সটো তোমালোকে মনত পেলোৱাচোন কি আছিল gm1 m2 r স্কয়াৰ ইয়াত হ'ব মাস অফ m1 মানে মাস অফ ইলেক্ট্ৰন আৰু এটা হ'ব মাস অফ প্ৰটন আৰু ডিভাইডেড বাই r স্কয়াৰ r টো একেটাই আছে এটো হৈ যাব এটো তেনে হলে এতিয়া আমি যদি চাও ই ভ্যালুটো আমি জানো কিমান আছিল 1.6 into 10 to the power minus 19 কুলম এনেকুৱা ধৰণৰ ভ্যালু এটা আছিল তাৰপিছত আমাৰ আহিলে মাস অফ ইলেক্ট্ৰন হ'ব আমাৰ 9.11 into 10 to the power minus 31 kg ঠিক আছে গোটেইবোৰ আমি এসআই ইউনিট ধৰিছো আৰু mp মানে মাস অফ প্ৰটন এটো আছিল 1.67 into 10 to the power minus 27 kg তাহলে এই গোটেইবোৰ আমি কি কৰিলো ইয়াত পুট কৰি দিলো তাৰপিছত আমি ইহতৰ মাজৰ এটা অনুপাত উলিয়াম অৰ্থাৎ এটা ৰেশিও উলিয়াম হেতু হ'ব যে fc by fg ইহতৰ মাজৰ যদি আমি ৰেশিও উলিয়াও আৰু এইখিনি যদি আমি পুট কৰি দিও তেতিয়া এই r টো কটা হৈ যাব কাৰণ আমাৰ r ৰ কোনো দৰকাৰ নাই ইয়াত ডিপেন্ডেন্ট নকৰে r ওপৰত যদি আমি হেতু ক্যালকুলেশন কৰো আমি পাম 2.4 নিয়াৰলি আৰু ইকুৱেল টু 2.4 into 10 to the power 39 ইয়াৰ পৰা এটা কি বুজিলো আমি এতিয়া কোৱাচোন ইয়াৰ পৰা আমি বুজিলো আমি যদি ভালদৰে চাও দেখিম যে এইটো fc হয়নে fc is nearly equal to কিমান এই 2.4 টো আমি বাদ দিছো 10 to the power 39 into এইটো fg টো এফালে লৈ নিম fg তাহলে আমি চাও ইয়াত এইটো বহুত ইম্পৰ্টেন্ট বস্তু হয় ইয়াৰ পৰা আমি কি পালো যে যেটো কুলম ফোৰ্স হয় হেতু 10 to the power 39 টাইমস অফ গ্ৰেভিটেশনাল ফোর্স দেখিছানে নিউটনৰ যেটো গ্ৰেভিটেশনাল ফোর্স তাতকে 10 to the power 39 কিমান ডাঙৰ সংখ্যা মানে 1 ৰ পাছত 39 টা 0 বহাব লাগিব তেতিয়া আমি হেতু পাম ইমান ডাঙৰ সংখ্যা সেই কাৰণে কোৱা হয় যে কুলম ফোর্সটো strong force as compared to gravitational force বা আমি ক'ব যে gravitational force is very weak force as compared to coulomb's electrostatic force ঠিক আছে তেনে হলে আমি আজি কি কি শিকিলো চাও এবাৰ আমি শিকিলো আজি coulomb's law টো ক'ৰ পৰা আহিছে আমি গম পালো তাৰপিছত আমাৰ আহিলে আমি 1 coulomb চাৰ্জ ডিফাইন কৰিলো কেনেকৈ ডিফাইন কৰিব লাগে তোমালোকে হেতু চাই লবা তাৰপিছত আহিলে আমাৰ যে absolute permittivity আৰু relative permittivity কি হয় permittivity মানে পাৰমিশন কিমান মানে আমাৰ চাৰ্জ ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটোৱে কিমান বাধা পাইছে বা কিমান আৰামত যাব পাৰিছে হেতু কোনে দিয়ে পাৰমিটিভিটি অৰ্থাৎ মিডিয়ামটোৰ পাৰমিটিভিটি বেলেগ বেলেগ মিডিয়ামত বেলেগ বেলেগ পাৰমিটিভিটি থাকিব তাৰপিছত আমাৰ আহিলে কুলম্বস ল ইন ভেক্টৰ ফৰ্মত আমাৰ কুলম্বস লটো কেনেকুৱা হ'ব যেহেতু আমি জানো যে ফোৰ্সৰ কি আছে ডাইৰেকশন আছে ম্যাগনিটিউড আছে তেনেহলে আমি কুলম্বস লটো যেহেতু আমি ফোৰ্স হয় কুলম্বস ফোৰ্স হেতু আমাৰ ডাইৰেকশন আৰু ম্যাগনিটিউড দুইটা থাকিব সেইকাৰণে আমি ভেক্টৰ ফৰ্মত লিখাটো অত্যন্ত জৰুৰী তাৰপিছত আমাৰ আহিলে আমি কম্পেয়াৰ কৰি যে কুলম্বস ফোৰ্স আৰু গ্ৰেভিটেশনাল ফোৰ্সৰ মাজৰ ডিফাৰেন্সটো কি বা কুলম্বস ফোৰ্সটো কিমাননো ষ্ট্ৰং বা কিমাননো উইক গ্ৰেভিটেশনাল ফোৰ্সতকৈ আমি দেখা পালো যে হেকত গৈ যে কুলম্বস ফোৰ্সটো এটা বহুত ষ্ট্ৰং ফোৰ্স হয় as compared to gravitational force কিমান ষ্ট্ৰং হেতু হ'ল যে 10 to the power 39 times stronger than gravitational force কুলম্বস ফোৰ্সটো ঠিক আছে তেনেহলে আমি নেক্সট আকৌ নতুন কেইটামান লেসন লৈ পিনি আমি নেক্সট ভিডিওটো বনাম সেইকাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাথাকিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ